हेलो एवरीवन आज আপোনালোকৰ মাজলৈ লৈ আহিছো ঘৰতে বনোৱা দে খুৰমাৰ ৰেচিপি তাৰ বাবে প্ৰথমতে আমি 3 কাপ আটা ললো আৰু তাত ইয়া গাখীৰৰ পেকেটটো দি দিলো আৰু অলপমান নিমখ আৰু আধা চামুচতকৈ কম সোডা আৰু 2 চামুচ ঘিউ ললো আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে কিন্তু ঘিউৰে মঠিলে খুৰমাটো খাবলৈ বেছি ভাল হয় সো আমি ঘিউৰে মঠিলো এ আপোনালোকে নেদৰে মঠি থাকিব হাতেৰে মঠুতে লাডুৰ দৰে যেতিয়া হ'ব তেতিয়ালৈকে আপোনালোকে মঠি থাকিব এনেদৰে এয়া চাওক তাৰ পাছত আমি পানীৰে ডো এটা বনাই লম আটাৰ আমাৰ ডোটো ৰেডি হৈ গ'ল এতিয়া আমি ডোটো 10 মিনিটৰ বাবে ৰেষ্টত ৰাখিম আৰু 10 মিনিটৰ পাছত আমি ডোটো এনেদৰে উলিওৱাৰ পাছত আকৌ পুনৰ মঠি লম কাৰণ ডোটো 10 মিনিট যেটো ৰেষ্টত আছিলে আৰু তাৰ পাছত আপোনালোকৰ যেটাই লাডু হয় এনেদৰে লাডু বনাই ল'ব মোৰ 4টা হৈছিলে আৰু ইয়াৰ পাছত আমি ৰুটিখন বেলিবলৈ আৰম্ভ কৰিম বেছি পাতলা নকৰিব ইমানটো ডাঠত বেলিব আৰু এতিয়া আপোনালোকে নিজৰ পছন্দ অনুযায়ী শেপ দিব পাৰে ডাঙৰকৈ দিব পাৰে সৰুকৈ দিব পাৰে মই ইমানটো সাইজতে কাটিলো এনেদৰে খুৰমাৰ বাবে গুটেখিনি আমি কাটি ললো তাৰছত আমাৰ গুটে 4টা আটাৰ লাডু আমি কাটি ললো খুৰমাৰ শেপত এতিয়া আমি কেৰাহীখনত ৰিফাইন তেল দিম আৰু তেলটো সম্পূৰ্ণকৈ গৰম নহওঁতে আমি খুৰমাকেইটা দি দিম আৰু এনেদৰে লৰাম আপোনালোকে 10 পৰা 15 মিনিট সময় খুৰমাকেইটা ভাজিব লাগিব ইয়া চাওক আমাৰ খুৰমাকেইটা ৰেডি হৈছে এনেদৰে আমি গুটেকেইটা খুৰমা ভালদৰে ভাজি লম ইয়া চাওক আমাৰ খুৰমাকেইটা ভাজি হৈ গ'ল এতিয়া আমি সুগাৰ সিৰাপ বনাবৰ কাৰণে লম 2 কাপ চেনি আৰু 1 কাপ পানী এতিয়া সুগাৰ সিৰাপটো বনাবলৈ এখিনি ভালদৰে মিক্স কৰি থাকিম আৰু দুটা আঙুলিৰে চাওঁতে যেতিয়া এডাল তাৰৰ দৰে হ'ব তেতিয়া আপোনালোকে হিমানটো পৰ্যায়লৈকে আপোনালোকে আৰু সুগাৰ সিৰাপটো বনাব ইয়া চাওক এনেকৈ কৰোতে এডাল তাৰৰ দৰে হৈছে তো আমি গম পাইছো যে আমাৰ সুগাৰ সিৰাপটো ৰেডি হ'ল এতিয়া আমি সুগাৰ সিৰাপটো নমাই তাত গৰমে খুৰমাখিনি দি দিম আৰু ভালদৰে মিক্স কৰি লম যাতে প্ৰত্যেকটো খুৰমাতে চেনিখিনি লাগি যায় ইয়া চাওক এনেদৰে আপোনালোকে মিক্স কৰি ল'ব আৰু আমাৰ এই খুৰমা ৰেডি হৈ গৈছে এতিয়া আপোনালোকক এটা খুৰমা ভাঙি দেখাম যে ঘৰত বনালেও কিমান বেছি মচমচীয়া হৈছে আমাৰ খুৰমাটো ইয়া চাওক আৰু দুইগৰাকী আমি অলপ টেষ্ট কৰি চালো খাবলৈ কিন্তু খুব বেছি ভাল হৈছিল দেই তো আজি আপোনালোকক ঘৰতে সহজ পদ্ধতিৰে এটি ৰেচিপি বনালো খুৰমাৰ খাবলৈ খুব ভাল লাগিল আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিওটো প্লিজ লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব